নমস্কাৰ দৰ্শকসকল অসমীয়া কবা ইংৰাজী নকবা মোৰ বিশেষ অনুষ্ঠানত আজি প্ৰাগ নিউজত বিশেষ অতিথি ছোৱালীবিলাকৰ মৰমৰ চন্দন তালুৱা সকলোৰে হাত চাপৰি হ'ব লাগে। You are very mistake. I am title not Talua. I am title is Talukdar. ভুল হৈ গ'ল ক্ষমা কৰিব অনুগ্ৰহ কৰি এইটো চেনেলত ইংৰাজী নক'ব কাৰণ এইটো অসমীয়া চেনেল হয়। মই অসমীয়া আমি অসমীয়া আমাৰ চেনেল অসমীয়া আমাৰ লগত তয়ো অসমীয়া হ'ব লাগিব ইংৰাজী নক'ব। Sorry. আকৌ ইংৰাজী কৈছা মই অসমীয়া নাজানো কি সেইকাৰণে ইংৰাজীকে কৰোঁ। ঠিক আছে এতিয়া আমি ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰোঁ। আচ্ছা তোমাৰ জীৱনৰ লক্ষ্য কি? মোৰ জীৱনৰ লক্ষ্য হ'ল অলক্ষ্য। আচ্ছা তুমি কি মাছ খাই ভাল পোৱা? ফিছ মাছ। আচ্ছা তোমাৰ নেক্সট আহিবলগীয়া আপকামিং কবিতা কি নাম কি? দৰ্শকসকলে ইতিমধ্যে জানিবলৈ ইচ্ছা কৰি আছে হয় নে নহয়? দৰ্শক মই নাজানো বুলি ক'লে হ'বনে? আপুনি আপোনাৰ নেক্সট আহিবলগীয়া কবিতাৰ নাম নাজানে? চি লাজৰ কথা কেনেকুৱা কবি আপুনি? মই জানো সেইকাৰণে কৈছোঁ মই নাজানো। মই আপোনাৰ কথা ঠিক বুজিব পৰা নাই। আপুনি অসমীয়া কৈ আছেনে নাই বেলেগ ভাষা কৈ আছা সন্দেহ হৈছে মোৰ। আপোনাক আগতেই কৈছিলোঁ এইটো অসমীয়া চেনেল হয় এইটো চেনেলত বেলেগ ভাষা ক'ব নোৱাৰিব অনুগ্ৰহ কৰি বেলেগ ভাষা নক'ব অসমীয়া কওক। মই বেলেগ ভাষা কোৱা নাই অসমীয়া ভাষাই কৈছোঁ। মোৰ আহিবলগীয়া নেক্সট কবিতাৰ নাম মই নাজানো। আকৌ নাজানো বুলি কৈছ আপুনি নেক্সট কবিতা লিখিছে নে নাই? লিখিছোঁ মই নাজানো। লিখিছা যদি কিয় নাজানা? আপুনি নিজে লিখা কবিতাৰ নামৰ টাইটেল পাহৰি যোৱা চেচি দুখৰ কথা। মই জানো মই নাজানো। নাজানো কি বুকি আছা উল্টা পুল্টা? হেত তেৰিকা কেনেকৈ বুজাম? মই নেক্সট কবিতাটোৰ নামেই মই নাজানো ৰাখিছোঁ। এতিয়াহে বুজিছোঁ কবিতাৰ নামেই আছিল মই নাজানো। ডেঞ্জাৰ নাম ভাল লাগিছে। আচ্ছা আপোনাৰ কবিতাৰ ডেঞ্জাৰ নামবিলাক ৰাখিবলৈ কোনে বুদ্ধি দিয়ে মানে জ্ঞান দিয়ে? মই মগজুৱে। আচ্ছা ইমান ডেঞ্জাৰ নাম দিয়ে মগজু কোন হয় আপোনাৰ? তালুৱাৰ মগজু কোন হয় যিয়ে ইমান ডেঞ্জাৰ নাম ৰাখিবলৈ বুদ্ধি দিয়ে? ককা দেউতাক আইতাক বন্ধু বান্ধৱী নে গাৰ্লফ্ৰেণ্ড নে অইন কোনোবা? জানিবলৈ চাই থাকিবা মোৰ বিশেষ অনুষ্ঠান অসমীয়া কবা ইংৰাজী নকবা। এটা সৰু বিৰতি লৈছোঁ বিৰতিৰ পিছত আকৌ উভতি আহিম। তোমাৰে বেজাৰত আশাবোৰ সপি দিম উজানৈ নদীৰ কোবাল সোঁতত তোমাৰে ছবি হৃদয়তে মাথো তুমি
বিৰতিৰ পিছত আকৌ উভতি আহিছোঁ মোৰ বিশেষ অনুষ্ঠান অসমীয়া ক'বা ইংৰাজী নক'বা মগজু কণ আছিল মোৰ অনুমান হৈছে সকলোৱে টিভিৰ আগত বহিয়ে আছিল সকলোৰে জানিবৰ ইচ্ছা গৈছে মগজু আপোনাৰ কণ আছিল বলক তেন্তে মোৰ বেন্ত হয় আৰু ইংৰাজী কৈছে আপুনি মোৰ অনুষ্ঠানত ইংৰাজী কোৱা নহ'ব মই কানি দিম সহজ প্ৰশ্ন এটা আচ্ছা আপুনি কেইবাৰ পৰীক্ষা দিছে বহুত বাৰ দিছোঁ ভাল কথা এটা বিষয়ত নম্বৰ কিমানকৈ পাইছিলা প্ৰত্যেকটো বিষয়তে 100ৰ ভিতৰত 1 কম পাইছিলোঁ আচ্ছা তেন্তে আপুনি ভাল নম্বৰ ৰাখিছিলা 100ৰ ভিতৰত 1 কম পাইছিলা তাৰমানে আপুনি 100ৰ ভিতৰত 99 ৰাখিছিলা দৰ্শকসকল তালুৱাৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে ভুল হৈছে আপোনাৰ মই 99 কোৱা নাই 2টা শূন্যহে পাইছিলোঁ আপুনি নাজানে নেকি 100ৰ 1টোৰ লগত 2টা নং যোগ হৈ নাথাকে 2টা শূন্যহে যোগ হৈ থাকে আচ্ছা আপোনাৰ গাৰ্লফ্ৰেণ্ড কেইটা আপোনাৰ ভুল হ'ল নেকি কেইটা বুলি ছোৱালীকে সুধিব লাগে কাৰণ ছোৱালীবিলাকৰে বহুত বয়ফ্ৰেণ্ড থাকে আমাৰ ল'ৰাবিলাকৰ এটাই গাৰ্লফ্ৰেণ্ড থাকে মানে এটা কামবাৰ এটাও নাথাকে মই একাই ৰাখে মানে একা আইনি আইন মই আপোনাক কিমান বাৰ ক'ব লাগিব মোৰ অনুষ্ঠানত ইংৰাজী নকবি মই আজিৰ পৰা আৰু মোৰ অনুষ্ঠানত আপোনাক নামাতো নালাগে মাতিব আপুনি নামাতে মই ভাতকেইটা খোৱা নাযাব নেকি কিবা মনে মনে থাকা দৰ্শকসকল সময় নাই আজি ইয়াতে সমাপ্ত কৰিব লাগিব নেক্সট ছানডে আকৌ লগ পাম চাই থাকিবা প্ৰাগ নিউজত মোৰ বিশেষ অনুষ্ঠান অসমীয়া ক'বা ইংৰাজী নক'বা ছানডে 8 PM